Hey dosto, welcome back to our YouTube channel Zebox আপোনালোকে চাইছে Zebox আৰু মই সতীৰ মহনাত তো আজি আমি আপোনালোকক এটা বিশেষ জাত লৈ আছো তো জাগাৰ নামটো কি আপোনালোকক মই জনাই আছো কিন্তু তাৰ বাবে আপোনালোকে সাজু হৈ লওক মানে নতুন কাপোৰ পিন্ধিব নালাগে ভিডিওটো সাজু হৈ লওক ভিডিওটো চাবৰ বাবে তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো ৰবৰবৰ ভিডিওটোৰ আগবাঢ়ি যোৱাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে তো দোস্ত এতিয়া আমি আগবাঢ়ি গৈ আছো মই আপোনালোকক ৰাস্তা দেখুৱাই দিছো চাওক আৰু ৰাস্তাটো চাওক আমি কিমান দূৰ আহি গলো আমি গৈ আছো এতিয়া লাহে আপোনালোক এই ভিডিওটোৰ লগত জড়িত হৈ থাকক আপোনালোকক দেখুৱাই যাম তো আপোনালোক সকলোবোৰ দেখুৱাই দি আছো চাওক আপোনালোক মই দেখুৱাই দিছো মাহঁতেও গৈ আছে আৰু পিছে মই গৈ আছো চাওক ইয়াতে জংগল মানে বাহৰ পাত ইয়াতে পুৰি থৈ দিছিল তো মাহঁতে গৈ আছে মই পিছে লাহে গৈ আছো আৰু চাওক ইয়াতে চাওক আৰু এখন সুইচ গেটৰ পৰা এই এটা নদীৰ নিচিনা এটা জড়িত হৈ আছে তো সেইটো মই আপোনালোকক দেখুৱাই দিম আৰু গৈ আছো মই আপোনালোকক আগুৱাই দেখুৱাই দি আছো তো সেই বস্তু আগত আছে যেহেতুকে মই আপোনালোকক আগত গৈ দেখুৱাই দি আছো তো এতিয়া আহি পালো আপোনালোকক দেখুৱাই দি আছো চাওক চাওক এদৰে ইয়াতে জংগল ইমান চাওক তো সেইটো মই যে কৈছিলো তা জড়িত হৈ আছে তাত পানীৰ নিচিনাকৈ চাওক ইয়াতে পানী আছে বহুত বেছিকৈ পানী নাই কিন্তু তথাপিতো এটা হেৰিৰ লগত জড়িত হৈ আছে সুইচ গেটৰ নিচিনা হেৰিৰ লগত মানে জইন হৈ আছে আৰু এতিয়া আমি গৈ আছো আৰু চাওক এতিয়া আমি গৈ আছো এটা মন্দিৰলৈ তো মন্দিৰটো আমি আহি পালো আপোনালোকক মই কোৱা নাছিলো বাৰু কিন্তু আমি লাহে মন্দিৰটো আহি পালো এয়া চাওক ইয়াতে মন্দিৰটো আছে তো আমি এতিয়া মন্দিৰটোৰ ভিতৰলৈ যাওঁ তো আমি আগবাঢ়ি গৈ আছো আপোনালোকে চাই থাকক ভিডিওটো আৰু তো আমি পোনপ্ৰথমতে ভৰি হাত ধুই লওঁ এয়া এটা কুঁৱা আছে ইয়াতে তো এই কুঁৱাটোৰ পৰা মই ভৰি হাত ধুই লওঁ চেণ্ডেল খুলি ল'লো ভৰি হাত ধুই ল'লো চাওক আজি ক্লাউডটো বতৰ ভাল বহুত আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে যাওঁ এটা কলিং বজাই দিছো টিলিং কৈ ছাতি জ্বলাই দিলো আৰু ছাতি জ্বলাই আপোনালোকক দেখুৱাই দিছো মন্দিৰৰ ভিতৰৰ অংশটো এনেকুৱা চাওক মন্দিৰৰ ভিতৰৰ ফালে এনেকুৱা আছে আৰু ইয়াতে আছে বহুকেইটা মন্দিৰ আছে এইটো এটা আৰু দেখুৱাই দিছো এটা আছে আৰু আমি গৈ আছো আগুৱাই ইয়াতে আৰু এটা মন্দিৰ আছে চাওক এই মন্দিৰটো আপোনালোক দেখিবলৈ পাব এই মন্দিৰটো এটা আমি থুপ দিলো ইয়াতে সকলো বহুতটা মন্দিৰ আছে আমি ইয়াতে মানে এটা মন্দিৰতে বহুতটা মানে হেৰি আছে বহুত জাগাত থুপ দিব লাগে থুপ ধুনা দিব লাগে তো আমি থুপ দিলো থুপ দি ললো পুৰা একদম এতিয়া আমি আগুৱাই গৈ আছো এইটো এটা মন্দিৰ আৰু ইয়াতে চাওক আমি দি ললো ফুলবিলাকত দি ললো থুপ দি ললো সকলোবোৰ দি ললো এতিয়া আমি গৈ আছো তো যোৱাৰ আগতে আপোনালোকক এই গছ দেখুৱাই দিছো এইডাল চাওক গছডাল বহুতেই ডাঙৰ হয় আৰু এদিন বাটা বৰষুণ আহিছিল তো তাত গছডাল ভাঙি গৈছে চাওক মই ফটা লৈ ললো আৰু ইয়াতে ফুলো লৈ ললো চাওক ফটা আপোনালোকে ইয়াতে ফুল আৰু এইটো এটা মন্দিৰ ইয়াতেও থুপ দি ললো আৰু ফুল দি ললো আৰু এতিয়া মই মন্দিৰৰ পিছফালে আহি গলো তো মন্দিৰটোৰ পিছফালে আহি আপোনালোকক এটা বস্তু দেখুৱাই দিম বুলি ভাবিলো তো বস্তুটো চাওকচোন চাওক এই যাতে মৌ আছে মৌ মাখি আপোনালোকে জানে মৌ দিয়ে মৌ মাখিয়ে তো তাত মৌ আছে তো মন্দিৰটো আছিল শিৱ মন্দিৰ আৰু মন্দিৰটোত থুপ দিব লাগিব বুলি কোনো কথা নাই সেইটো আপোনালোকৰ ইচ্ছা আপোনালোকে যি দিব পাৰে তো আজিলৈ ভিডিওটো ইমান আছিল যদি ভিডিওটো চাই ভাল পায় লাইক শ্বেয়াৰ লগতে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইল অতি সোনকালে পায় আজিলৈ সামৰিছোঁ ধন্যবাদ